একমাত্র গরম আমার এই ইচ্ছাতে এই বিশ্ব ব্রহ্মাণ্ড আমার এই বাক্যের কথা ব্রহ্মদেবে চারিগতি জীবন সাধন আর রুদ্রদেবে সংহারের দায়িত্ব করেছে পারে বিষ্ণুরূপে নিজেই আমি
জীব পালনৰ ভাৰ কৰিছো জীব পালন অতীতে কঠিন কাৰ্য ব্ৰহ্মাণ্ডৰ ভাৰ সাম্যতা ৰক্ষাৰ বাবে ব্ৰহ্মাণ্ডৰ ভাৰ সাম্যতা ৰক্ষাৰ বাবে কেতিয়াবা আমাৰ এই পৰম ভক্তসকলক পৰীক্ষা কৰি তেওঁলোকৰ দ্বাৰাই জগতত সত্য প্ৰতিষ্ঠাৰ বাবে অসাধুসকলক বিৰাট কৰি সাধু আৰু সন্থসকলক কৰ সংস্থাপিত কাৰণ আমি যে জগতের গৰাকী আমি ঈশ্বর পরম বিষ্ণু শশিদানন্দ বিগ্রহ নদী গোবিন্দ সর্বদা আমার পরম ভক্ত চন্দ্রবংশীরতা দুষ্যন্তৰ দ্বাৰা দুৰ্জনপুৰত বধ কৰি জগতত শক্তিৰ ভাৰসাম্যতা কৰিম লগে 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 দেৱতাৰ চক্ৰান্তত জন্ম লাভ কৰা বিশ্বামিত্ৰ আৰু মেনকাৰ পুত্ৰী শকুন্তলাৰ মিলন সম্ভৱ কৰা চন্দ্ৰবংশী ৰজা দুষ্যন্তৰ অৱশ্যে তাৰ বাবে শকুন্তলা আৰু দুষ্যন্তই কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব কাৰণ পৰীক্ষাত নিৰ্ণিত হয় সত্যাশ্ৰয়ীসকলৰ সত্য ধৰ্মৰ প্ৰতি থকা যাওঁ ভক্তৰ পৰীক্ষাৰ বাবে কৰ্ম চক্ৰ ধাবিত কৰোঁ অন্য দিশেৰে
বা কাল নেবে রূপী কলামে খাতরে নেই অমরাবতীর ভরা তথাপিত নহুছিল মোর মনর ক্ষমতা কারণ কাল নেবির পুত্র দুর্চনা খুরে ব্রহ্মার পরে বলিয়ান হয় ত্রিভুবনাথ আতঙ্কর করিছে আর তারেই অত্যাচারত শান্তি কামি রেখিমুনি সকলে পড়ালাই করিব একো যাৰ বিতক্য পুণ্য কৰ্ম আছে গতিকে দেৱগণ আমি এবাৰ প্ৰভু নাৰায়ণৰ ওচৰলৈ যাব লাগিব দুষ্ট নকৰাৰ আক্ষৰিকতা বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব দেৱৰাজ মই একোকে বুজিব পৰা নাই কিয় বাৰু সৃষ্টিকৰ ব্ৰহ্মদেৱে কেনে দুষ্ট অসুৰকে বাৰে বাৰে বৰ প্ৰদান কৰে আৰু সেই বৰ লাভ কৰি সেই সৃষ্টি কৰাৰ সৃষ্টিতে বাৰে বাৰে কৰে দেৱৰাজ এই কথা অত্যপীয় মোৰ নহ'লে বোধ পাইছিল দেৱৰাজ ইয়াৰ একমাত্ৰ উপায় প্ৰভু নাৰায়ণহে আমাক দিব পাৰিব হয় দেৱৰাজ বৰুণ কি হ'ল তোমাৰ আছে নেকি তোমাৰ কিবা মন্তব্য বিশেষ দৈত্যৰসুৰ দমনৰ বাবে বৈকুণ্ঠে গমন বৰুণ এই কাৰ্যত প্ৰকাশ পাব দেৱতাৰ দুৰ্বলতা তিলকৰ শ্ৰেষ্ঠ দেৱতা আমিতো নহয় হিনবল গতিকে দেৱৰাজ দেৱ শক্তি হয় একত্ৰিত যুদ্ধ ঘোষণা কৰক সেই অসুৰৰ বিপক্ষে সন্মুখ সংগ্ৰামত পৰাভূত কৰি অনৈশ্য অসুৰক দেৱ শক্তি প্ৰতিষ্ঠা কৰিবলৈ তিলকৰ বাবে দেৱৰাজ কাৰ্তিক ময়ো বৰ্ণ কথাতে কৰো সমৰ্থন তাৰ কাষৰ জয় মই পাৰ যদি সন্মুখ সমৰত সেই দৈত্যক মই পথাৰলৈ যাব নগৰে আৰু দেৱৰাজ যুদ্ধৰ বিনে আমাৰ কোনো নাই গত্যন্তৰ দেৱগণ দেৱৰাজ আত্মশ্ৰদ্ধা কৰি দেৱ জ্ঞান নকৰিবা সেই অসুৰৰ শক্তি কাল বিধনৰ পাছত অসংহত হ'ল আমাৰ দেৱ সৈন্য বাহিনী গতিকে কাৰ্তিক দেৱৰাজ প্ৰথমেই সংগঠিত কৰা আমাৰ দেৱ সৈন্য বাহিনী তেতিয়া কি ৰচিব পাৰিমে এই অসুৰৰ বিৰুদ্ধে দেৱতাৰ বিজয় কাহিনী এন্তে দেৱগণ গৌৰৱে নিজ নিজ কৰ্তব্যত আমি অগ্ৰসৰ বলক দেৱৰাজ
হস্তে নয় মহামান্য মন্ত্রীব মহারাজ আৰু খেলাপতি হিংসব মহারাজ অৱশ্যে কুকুৰে মোৰ হস্তে নালে প্ৰিয় কৰিছিলে সকলোৱে শৰীৰ মহারাজ রাইসর সকল প্রচারে মঙ্গল উমা সংখ্যা বেলা করিছিলি হরির গোনাল কীর্তন সকলে খুশিছে মহারাজে আপনি জয়তা কিন্তু কিন্তু বলে ৰৈ গ'ল কিয় মন্ত্ৰীব মহারাজ দীৰ্ঘগস্ততে কৰি হয় অকল পথে প্ৰকাশ কৰক অকল মহারাজ মন্ত্ৰী রাইসর উত্তর প্রান্ত জবর খতে বিধ্বংসী ক্ষমতাতে ক্ষণে কষ্ট বহু প্রদান বাক বৃহৎ পুনর্নির্মাণের কারণে হয়তো বিয়োগ সমাপ্তি কোয়ারে যার পাবে প্রজা মহারাজর সহায়ৰ বাবে নিৰন্তৰে কৰিছে প্ৰাৰ্থনা এই অতি পৰিতাপৰ কথা মহাৰাজ ৰজাৰ প্ৰজাৰ জীৱন আৰু নিৰাপত্তা দিবলৈতো ৰজাৰ প্ৰধান দুৰ্বলতা হয় যদি এই কাৰ্যই কৰিব নোৱাৰে তেন্তে ৰাজদণ্ড ধৰণে সাৰ্থকতা মই কওকচোন মন্ত্ৰী বল কোনে এই কাৰ্য কৰিছে তদাৰক মহারাজ মন্ত্ৰী বল ক্ষমা কৰিব মহাৰাজ এই কাৰ্য ময়ে কৰিছো তদাৰক কিন্তু মহাৰাজ ক্ষতিগ্ৰস্ত প্ৰজাৰ সংখ্যা এনেদৰে বৃহৎ যে কাৰ্য কৰা মানুহে এই কাৰ্য এই পৰ্যন্ত সমাপ্ত কৰিব পৰা নাই তেনেদৰে নহ'ব সেনাপতি মহাৰাজ যদি কৰ্মচাৰীৰ সংখ্যা কমিছে তাতে এই গুণলৈ বৃদ্ধি কৰোঁ যদিও বা পইচা অৰ্থৰ অভাৱ তাকো তুমি নকৰিবা চিন্তা ৰাজ ভঁৰালৰ পৰা লৈ যোৱা পৰ্যাপ্ত অৰ্থ যেনে তেনে এই বৰ্ষৰ ভিতৰতে সংস্থাপনৰ কাম সমাপ্ত কৰিব লাগিব মন্ত্ৰী মহাৰাজ সেনাপতিৰ লগতে আপোনাৰ বিশ্বাসী কৰ্মচাৰীসকলকে ততালিকে এই কাৰ্যতে কৰাও কিনে হয় মহাৰাজ শুনিবলৈ পালে প্ৰজাৰ দুৰ্দশাৰ কথা মনো কষ্ট পাওঁ মই অতিকে জানো আপোনাৰ ৰাজ্য হেৰুত সত্য মহাৰাজ বাৰু সেনাপতি মহাৰাজ সৈন্যদলৰ বাতৰি কি ৰাখিছেনে সৈন্যদলৰ অনুশীলন অব্যাহত কোনে জানে কোনখনে বাজি উঠিব ৰণভূমি সেয়েহে সদা হস্তন থাকিব শত্ৰু প্ৰত্যুত্তৰ কাৰণে মহাৰাজ বিঘ্নিত কৰিব নোৱাৰে কোনেও আমাৰ শান্তি মহাৰাজ সেনাপতি সুশৃংখলিত আমাৰ সৈন্য মহাৰাজ সেনাপতি বিখন আৰ্যভট্ট নাই কোনো এনে শক্তি এই পৰাজয় কৰিব আমাৰ সৈন্য বাহিনী মহাৰাজ জানি বুজি আহে যদি কোনো শত্ৰু আমাৰ সৈতে যুদ্ধ কৰিবলৈ নিমিষতে দাস যাবহি পতংগৰ দৰে শুনি সন্তোষিত মই তোমাৰ উৎসাহিত বাৰু মন্ত্ৰী মহাৰাজ আৰু সেনাপতি মহাৰাজ নাই এটা আজিলৈ আলোচ্য বিষয় সেয়েহে সভা ভংগৰ মই কৰিছোঁ ঘোষণা হয় মহাৰাজ
অখণ্ড ব্যক্তয়েন সরাসরম তৎপদম দর্শিতম येन তস্मै শ্রী গুরুবে জগৎগুরু জ্যোতির্ময় নারায়ণ তোমাকে শতকোটি প্রণাম প্রভু। তোমার সত্যন্য ভক্তি আমার মনের অন্ধকার দূর করি প্রকৃতি জ্ঞানের সন্ধান দিয়া প্রভু। মানবাত্মার নৈতিক আর আধ্যাত্মিক উত্তরণের হেতু শেষাই বাসি রইছিল এই তাপক জীবন। সজ্জনৰ সংগ ধন্য ধন্য হল আজি আমাৰ ক্ষুদ্ৰ জীৱন পৰীক্ষা। তথাপিতো মনৰ প্ৰশান্ত সাগৰত হিল্লোল তুলিছে আজি চিন্তাৰ উত্তাল তৰংগ ৰাখি। চিন্তামৰ পুত্ৰী শকুন্তলাক লৈ একলা দোকলাকৈ বাঢ়ি অহা শকুন্তলা আজি ভৰ যৌৱন। এই অসামান্য সুন্দৰী শকুন্তলাক আৰু বেছিদিন আবদ্ধ কৰি ৰাখিব নোৱাৰি মোৰ এই আশ্ৰমৰ শৃংখল পৰিৱেশন। নিজৰ পিতৃ-মাতৃ স্নেহৰ পৰা বঞ্চিত হোৱা শকুন্তলা আজি কন্যামণিৰ আশ্ৰমৰ অলংকাৰ স্বৰূপ। কিন্তু এই কন্যাৰত্ন মোৰ গতাবলী বাৰু পামনে উপযুক্ত পাত্ৰ? এৰি আছে মোৰ একমাত্ৰ চিন্তা। পিছে ভাৱনাৰ সাগৰত পাঞ্চই পাবহে পাৰে পাৰাপাৰ কিন্তু নাপাম বিচাৰে। হে প্ৰভু, তুমি একমাত্ৰ ত্ৰাণ কৰ্তা আমাৰ। সন্ধ্যাৰ সময় হ'ল সমাগত। যাম সান্ধ্য পূজাৰ মই কৰোগৈ ব্যৱস্থা। Stop!
어디 어쩌고 내나보티 역아풀 나물 어쩌나 어털다 버셔거리 여기는 뭐이 어느 못하고 은혜가를 확진하이 예의 늦게나 편히 한번에 얻는 못해
পরিচিতময় গোমালকর বাদী তথাপিত অবিলম্বে নকুর্ময় যুদ্ধর ঘোষণা যথামতে আমি দৈত্য শিবির পরীক্ষা প্রস্তুত করিব লাগিব আমার সৈন্য বাহিনী তার পাশত যুদ্ধ যাত্রা আমার ভয়ঙ্কর মুখ লাগে জয় জয় মুখ লাগে জয় মুখ লাগে এ বোতল হাত মূল প্রাণ বই দেবী সজ্জন অসম্ভব দাদা একেবারে অসম্ভব দেবতার হাততে দৈত্যর মৃত্যু একেবারে অসম্ভব দাদা ওরা দাদা নিদ পিতৃ অক্ষকে করি তিতঞ্জলি করিল বই পেছন প্রতিজ্ঞ রগর কপতে উরুই দৈত্যরে বিজয় দেবতাকে প্রথমতে দৈত্য শিবির পরীক্ষমন করে তার পাশত যুদ্ধ যাত্রা আমার ভয়ঙ্কর